দলগাঁৱত এটি মৰ্মান্তিক দৃশ্য, যি দৃশ্যই হয়তো অন্তৰ চুই যাব আপোনাৰ। বিকলাংগ হৈও হাৰ নমনা এটি কিশোৰ, অন্তৰ চুই যাব আপোনাৰ। নাম ৰচিদ ৰব্বানী। গাঁও খাৰুপেটীয়াৰ নিকটৱৰ্তী খগজনী পঢ়াৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকাৰ বাবে দৰিদ্ৰ পিতৃ মাতৃয়ে 2 বছৰ পূৰ্বে নামভৰ্তি কৰে দলগাঁও ভেদামাৰী প্ৰাথমিক বিদ্যালয়ত। হেঁপাহ থাকিলেও আন 10জনৰ দৰে নোৱাৰে খোজকাঢ়িব। যি দৃশ্যই হয়তো অন্তৰ চুই যাব আপোনাৰ। শাৰীৰিকভাৱে অক্ষম হৈও হাৰ নমনা এটি কিশোৰ। নাম ৰচিদ ৰব্বানী। গাঁও খাৰুপেটীয়াৰ নিকটৱৰ্তী খগজনী গাঁও। পঢ়াৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকাৰ বাবে দৰিদ্ৰ পিতৃ মাতৃয়ে 2 বছৰ পূৰ্বে নামভৰ্তি কৰে দলগাঁও ভেদামাৰী প্ৰাথমিক বিদ্যালয়ত। মৰম লগা ৰচিদ ৰব্বানী জন্মৰ পৰা শাৰীৰিকভাৱে বিকলাংগৰ বাবে সমনীয়াৰ সৈতে দৌৰা-দৌৰি কৰি যাবলৈ সক্ষম নহয় পঢ়াশালীলৈ। অতি কষ্ট কৰি বিদ্যালয়ত যায় যদিও শ্ৰেণীকোঠাত বহা আৰু মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হয়। বৰ্তমান 2য় শ্ৰেণীৰ ছাত্ৰ এইজন ৰচিদ ৰব্বানী। কিশোৰজনৰ এনে মৰ্মান্তিক দৃশ্যই ব্যথিত কৰি তুলিছে শিক্ষকসকলৰ লগতে সমনীয়াসকলক। দুখ লাগে, বৰ বেয়া লাগে। ল'ৰাজন 2য় শ্ৰেণীত পঢ়ি আছে। ল'ৰাজনৰ নাম ৰচিদ ৰাব্বানী, দেউতাৰ নাম আমৰ আলী। দুখীয়া ঘৰৰ ল'ৰা, খোজকাঢ়িব নোৱাৰে ল'ৰাজন। কেনেবাকৈ 2 হাত আৰু 2 ভৰিৰে খোজকাঢ়ি আহে। কেইবাবাৰো নিউজ কৰিছে, কিন্তু কোনো দল সংগঠনে আজিলৈকে কোনো খা খবৰ নল'লে। আনকি আমাৰ বিধায়কো কোনো দিন কোনো খা খবৰ নল'লে। এতিয়া এটা হুইল চেয়াৰৰ ব্যৱস্থা মানে কৰিব পাৰিলে খুব ভাল হ'লহেঁতেন। ল'ৰাজনে খোজকাঢ়িব নোৱাৰে। বিভাগীয় কৰ্তৃপক্ষৰ পৰাও কোনো সুবিধা পোৱা নাই, আনকি কোনো দল সংগঠনেও কোনো খা খবৰ লোৱা নাই, একো ব্যৱস্থা কৰা নাই। খুব অসুবিধা হৈছে ল'ৰাজনৰ। এটা হুইল চেয়াৰৰ ব্যৱস্থা কৰি দিলে মই দল সংগঠনক বা আমাৰ বিধায়ক মহোদয়ক বা বিভাগীয় কৰ্তৃপক্ষক এইটোৱে অনুৰোধ জনাওঁ, যাতে কমচে কম ল'ৰাজনৰ কাৰণে এটা হুইল চেয়াৰৰ ব্যৱস্থা কৰি দিয়ে। কাৰণ ল'ৰাজনৰ পঢ়াৰ আগ্ৰহ আছে, তেওঁ পঢ়িব বিচাৰে, তেওঁ শিক্ষক হ'ব বিচাৰে। এইখিনিয়ে মোৰ ক'বলগীয়া। আমি ল'ৰাজন মানে খোজকাঢ়িব নোৱাৰাৰ কাৰণে আমি ঘনে ঘনে ল'ৰাজনক বৰ্ডলৈ নামাতোঁ। যদিও মাতোঁ, সি যায়, ল'ৰাজনে এই হাতেৰে খোজকাঢ়ি যায়। হাতেৰে খোজকাঢ়ি যায়, বৰ্ডৰ ওপৰৰ ফালে মানে থিয় হ'ব নোৱাৰে। ল'ৰাজন এনেকৈ থিয় হ'ব নোৱাৰে। এই যি তলৰ পৰ্যায়ত বৰ্ডৰ তলত সেই কিবা লিখিব দিলে লিখে, ধুনীয়াকৈ লিখি দিয়ে। লিখাৰ ইচ্ছা আছে, পঢ়াৰ ইচ্ছা আছে। মই কেতিয়াবা সুধোঁ, তুমি পঢ়া শুনা কৰি কি কৰিবা? কয় মই ছাৰ হ'ম, তাৰমানে শিক্ষক হ'ব। পঢ়াৰ প্ৰতি ধাউতি আছে, আগ্ৰহ আছে।
মই এইটোৱে আশা কৰোঁ যাতে ল'ৰাজনৰ ভৱিষ্যতৰ কাৰণে ল'ৰাজনে যাতে ভৱিষ্যতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে চৰকাৰে হওক বা দল সংগঠনে হওক তেওঁক কিবা সুবিধা কৰি দিব লাগে।